ৰাতিপুৱাই আছে। নমস্কাৰ, আপুনি চাই আছে এই মুহূৰ্তত ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী চাহক এই মুহূৰ্তৰ বিস্তৃত বাতৰি। আজি সন্ধিয়া 6 বজাৰ পৰা অসমত তলা বন্ধ ঘোষণা কৰা হৈছে। 31 মাৰ্চৰ নিশা 12 বজা পৰ্যন্ত তলা বন্ধ ঘোষণা কৰা হৈছে ৰাজ্যত। ঘৰৰ ভিতৰতে থাকিব লাগিব সকলো মানুহ। ঘৰৰ বাহিৰলৈ ওলাই আহিলে বিহিব কাৰাদণ্ড। তলা বন্ধৰ সময়ত অব্যাহত থাকিব জৰুৰী সেৱা। 1 এপ্ৰিলৰ পৰা বিনামূলীয়া হ'ব ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল। প্ৰয়োজনত হোষ্টেলো আৰু সমান অকল দুটামান আৰু বস্তুৱে নাই। কি হ'ব এইকেইদিন মোৰ? হেল্ল', ক'ত আছ তই? অসমত কালি লকডাউন দিছে, মই গমেই নাপাওঁ বে। মই কালি সোনকালে শুই গ'লোঁ। আছেনে? হোৱাট? দে হ'ব। মই বেলেগত তাত বিচাৰিছোঁ ৰ। মাৰিয়ে লওঁ। এইখিনি মোৰ একোৱে নহয়, এইখিনি মোৰ। এইকেইদিন মই কেনেকৈ চলিম? এটা আছে। তপনক এটা ফোন কৰিলে পাম চাগে। হেল্ল', ক'ত আছ তই? মাথা চাথা একো কাম কৰা নাই। অলপ মাল আছিলে, খালোঁ, কাম কৰা নাই। আজিৰ পৰা লকডাউন। মই কালি সোনকালে শুই গ'লোঁ। মোৰ বডিয়ে পূৰা কামুৰি আছে বে। যেনেকৈ নহওক অলপ মাল মেনেজ কৰি দে না। প্লিজ কৈছোঁ বে, প্লিজ, নহ'লে আজি মই মৰি যাম।
কি কৰোঁ মই এতিয়া? ঐ, মাল আছে নেকি তোৰ তাত? না বুলি নকবি প্লিজ, মই মৰি যাম। অকল দুটা আছিলে, কাম দিয়া নাই। ভাবিছিলোঁ ৰাতিপুৱা মই টোপো আনি খাম, কিন্তু অলপ আছিলে। খোৱাৰ পাছত মোৰ গা পুৰা কামুৰি আছে। মোৰ তাত বেজিও নাই। মই মৰি যাম, প্লিজ কৈছোঁ, মেনেজ কৰি দে মোক। মই ৰাখিছোঁ। মই আৰু এই যন্ত্ৰণাত থাকিব নোৱাৰিম। লাষ্ট এবাৰ কল কৰি চাম। হেল্ল' তপন, পাইছনে? নাই পোৱা? মই আৰু জীয়াই থাকিব নোৱাৰিম।